ingdeng kaprk ketom Karbi Student Association mahang kethek arani katalon pon along Karbiang long Autonomous Council siam Dr.tuliram ronghang ahin pen Karbi Student Association lumding road office kekim aphan kur isya atanka thik ponsi pini niphai arni long kesom asai dengpon labangso ajaimek long MLA darsing ronghang lapen EMS Mac Karbi Student Association ex-president secretary lapen kaprk kethe keding atum chetong dunsi bangso ajaimek along RDP dun আমি যোৱাবাৰ কাৰ্বি KSA বাৰ ইউনিভাৰ্চিটিৰ সময়ত প্ৰতিশ্ৰুতি CM তুলিৰাম ছাৰে দিছে 1 কোটি টকাৰ নিফাই দুখন বিল্ডিং বনাম বুলি আজি মতে প্ৰথম ষ্টেপ ফেচ কৰিছে আজি ফাউণ্ডেশ্যন ষ্টন এটা লৈ হৈছে সেইকাৰণে CM ছাৰক ধন্যবাদ দিছোঁ আৰু আজি আমি তেনেকৈ সময়ত আমি লিডাৰশ্বিপ ট্ৰেইনিং এটা পতা হৈছে লিডাৰশ্বিপ ট্ৰেইনিংত আমি মাষ্টাৰৰ কাৰণেহে আমি আজি লিডাৰশ্বিপ ট্ৰেইনিং হ'ব আৰু মই ক'ব খুজিছোঁ CM ছাৰ তুলিৰাম মহান লিডাৰশ্বিপত ষ্টেট হ'ব বুলি মই মানে সি এতিয়া ইউনিয়ন হোম মিনিষ্টাৰৰ লগত বহুত ভাল আছাম চিফ মিনিষ্টাৰৰ লগত ভাল এটা ৰাস্তা আছে ষ্টেট পোৱা ৰাস্তা এটা আছে তাৰ এটা আছে মানে মই সকলো ৰাইজক তাৰ আণ্ডাৰত একেলগে কাম কৰিবৰ কাৰণে ৰাইজক ৰিকুৱেষ্ট কৰিব CM তুলিৰাম ৰণহাঙে কৈছে যে KSA তিনিটাকে একত্ৰীকৰণৰ কাৰণে যি প্ৰচেষ্টা চলোৱা হ'ব তাৰ ওপৰত আপোনাৰ মন্তব্য হয় এটা হ'লে ভাল এটা KSA বুলি এটা তাৰপিছত কাৰ্বি ৰাইজৰ কাৰণে হয় এটা আমি যদি এটা হ'ব পাৰিলে এইটো বহুত ভাল কথা হ'লেও এটা হ'বৰ কাৰণে আমি এইটো হিষ্ট্ৰীও জানিব লাগে বুলি